সানৰাইজ মছলাৰ লগত লৈ DY365 আজি আছো এয়া বালিপাৰাৰ চাৰিদুৱাৰৰ চাপালগা নামে এক অঞ্চলত ইয়াতে ৰলু সুন্দৰ সুন্দৰ খাদ্য সম্ভাৰ লগ খায়ো আহিলো কাৰণ মাঘ বিহু বুলি ক'লেতো খাদ্যই বুজায় চপালগা প্ৰগতি সংঘৰ সহযোগত DY365ৰ যোগেদি অনুষ্ঠিত হোৱা আগতীয়াকৈ ভোগালী বিহুৰ অনুষ্ঠান আজি প্ৰথম দিন Hello guys, good morning. আজি মই ঘৰত আছো ছুটি লৈ আহিছো তাকে আজি আমাৰ ইয়াতে প্ৰগ্ৰাম হ'ব প্ৰগ্ৰামটো আপোনালোকক দেখাই আছো ভোগালী বিহুৰ উপলক্ষে আগতীয়াকে হ'ব মানে এতিয়া দেখা যাম আপোনালোকক লাহে লাহে এতিয়া প্ৰস্তুতি চলি আছে আৰু অকমান দেৰি হলে চাগে নোহোৱাই হৈ যাব আটাইৰে সহযোগিতা কামনা কৰিছো অনুষ্ঠানটি শেষলৈকে আৰু ঋতুপৰ্ণই কোৱাৰ দৰে বালিপাৰাত বহু অনুষ্ঠান আমি কৰিছো বহু ভিতৰলৈকে আমি আহিছো আৰু আপোনালোকৰ সহায় সহযোগিতা আমাৰ অনুষ্ঠানটিৰ তৰফৰ পৰা এখন শৰাইৰে বাইদেউলৈ আমি মৰম যাচিব মূল উদ্যোক্তা DY365ৰ সমূহ কৰ্মকৰ্তালৈ আমি চপালগা প্ৰগতি সংঘ তথা চপালগা গাঁৱৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ গতিকে শান্তি
প্ৰভু ভগৱন্তৰ আশীৰ্বাদত আমি কোনো ব্যাঘাত নোহোৱাকৈ আমি চলাই নিবলৈ আশীৰ্বাদ প্ৰদান কৰিব। এয়া আমি প্ৰভু ভগৱন্তৰ Sunrise presents Bhugalir Khondhanot, presented by Sunrise Pure Masala, Gune Mane Shrestha. Bhugalir Khondhan buli kole prothomote kintu khadyo anyotom. Seye Sunrise Masala logot loi DY265 aji asu. এয়া বালিপাৰাৰ চাৰিদুৱাৰৰ চপালগা নামে এক অঞ্চলত অসম অঞ্চল সীমান্তৱৰ্তী এক ঠাই যথেষ্ট পিছপৰা এক ঠাই যদিও কিন্তু এক সামাজিক ব্যৱস্থা উন্নত খুব সুন্দৰকৈ ভেলাঘৰ সাজি ইয়াত এই ব্যৱস্থা কৰা হৈছে ইতিমধ্যে সানৰাইজ মছলাৰ খাদ্য প্ৰস্তুত হৈ আছে মোৰ এতিয়া ক'বলৈ অলপমান বাইকৰ হেৰিবিলাক অসুবিধা হৈছে অসুখীয়া মানুহ সেইকাৰণে মানে ক'বলৈ টান তথাপি মই এই অঞ্চলৰ একেবাৰে দিশা দেখা নোহোৱা পিছপৰা আজিকালি বাট পথ নোহোৱা এনেকুৱা জোখৰ ঠাইত আহি মই ইয়াতে প্ৰথম প্ৰাইমাৰী স্কুল এখন স্থাপন কৰিছিলোঁ আৰু ইয়াৰ দিশ ইয়াতে ৰলো সুন্দৰ সুন্দৰ খাদ্য সম্ভাৰ অলপ খায়ো আহিলোঁ কাৰণ মাঘ বিহু বুলি ক'লেতো খাদ্যই বুজায় আৰু সকলো আমাৰ এই গাঁওবাসী ৰাইজক দেখা পাই খুব ভাল লাগিছে নিজৰ কাৰণে এবাৰ জোৰেকৈ হাত চাপৰি হ'ব লাগে বঢ়িয়া তেনে নাচিবলৈ নাচোনে একদম ঘূৰি ঘূৰি নাচিব লাগিব এইফালে নাচনি দেখিছোঁ ন এইফালে নাচনিও আছে এইফালে মই দেখা পাইছোঁ নাচিব লাগিব দেই ভাল লাগিব আহিব লাগিব একেবাৰে জাতকৈ বেয়া পালোঁ এয়া গাই
যাওঁনে সকলোৱে কিন্তু অকণমান সহায় কৰিব লাগিব কাৰোবাৰ কথা শুনি পাহৰি যাবানে অতীতৰ দিয়া মৰম দলিয়াই দিবানে সেই বুলিহে লাগে পিছে আজি কি কাম জানেনে চব লগা গাঁও এৰি মই এইটোতো অকণমান বেছিহে জোৰ দিব লাগে নে হয়নে নহয় সেইফালে চাওঁচোন কিমান জোৰ আছে চব লগা গাঁও এৰি মই এইফালে বেছি জোৰ থাকিব নোৱাৰো অকণমান এনেই গাই দিম নেকি ষ্টেকটো আমাৰ দিহিং দিচান আৰু অকণমান দিহিং দিচান কেনেকৈ যে তোমাকে এৰি শুন মই লাষ্টত আমাৰ মৰমৰ কণ্ঠশিল্পী আৰু স্নিগ্ধাবাই গাব লাগিব থাকিব নোৱাৰো এবাৰ জোৰেকে হাত চাব চবৰ কাৰণে ট্ৰেকটো বজাই দিলে হ'ল তেতিয়াই গাম ন একেলগে ওলাইছো লাগিব অকণমান আগুৱাই আহিব নেকি অলপ আগুৱাই আহক বঢ়িয়া নাচিম দিহিং দিচাং দিমৰো কেনেকৈ যে পাহৰো তোমাকে এৰি মই থাকিব নোৱাৰো বুকুৱে মৰমি কৰিব যন্ত্ৰণা কাটি কৰি কৈ যাম যন্ত্ৰণা কাটি কৰি বুকুৰে কথাবোৰ জানো জানা তুমি জানো বোঝা তুমি একবার স্লো হ্যাঁ বহাগত নাগলি হে কান্দি